নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেল বিনিটাছ কালেকশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আৰম্ভ কৰিব পৰা নগ'ল, কাৰণ আজি মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু মেট্ৰিকৰ ৰিজাল্ট দিলেতো আৰু বৰে উগুল থুগুল লাগে নহয় জানো। মোৰ নিজৰ ভাইটি এটা আছিলে আৰু দুজনমান মানে ভাগিন আছিলে মোৰ সম্পৰ্কীয়, তেওঁলোকৰ ৰিজাল্ট পালোঁ। তেওঁলোকৰ ভালেই হৈছে, ৰিজাল্ট শুনি ভাল লাগিলে। আৰু টিভিতটো আৰু ব্যস্ত থকা যায়, টিভিৰ নিউজটো চাই আৰু বহুত সময় গুচিয়ে যায় নহয় জানো। আৰু তেওঁলোক সকলোলৈকে মোৰ ফালৰ পৰা অভিনন্দন থাকিল। যিসকলে সফলতা লাভ কৰিলে প্ৰত্যেকলৈকে মোৰ ফালৰ পৰা অভিনন্দন থাকিল। আৰু সেইসকল পিতৃ মাতৃ শিক্ষাগুৰু যিসকলে নিজৰ কথা নাভাবি নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবে, নিজৰ শিক্ষাৰ্থীৰ কথা ভাবে, তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ আৰু লগতে অভিবাদন জনালোঁ। আৰু আজিকালি মানে এনেকুৱা কিছুমান মাক আছে, নিজৰ সন্তানৰ কাৰণে পঢ়ুৱাব নোৱাৰিব পাৰে, কিন্তু কাষতে বহি টোপনিয়াই বহি থাকে। মোৰ এগৰাকী খুৰী আছে, মই নিজে দেখি আচৰিত পাওঁ। তেওঁ নিজে ইমান শিক্ষাগত অৰ্হতা নাই, মানে নিজৰ মেট্ৰিক দিয়া ল'ৰাটোক পঢ়ুৱাব পৰা সামৰ্থ্য নাই, কিন্তু কি হয়, তেওঁ মানে ৰাতি যদি ল'ৰাটো 1টা বজাতো শুৱে, সি বহি থাকিব তাতে। তেওঁ চকী এখন লৈ টোপনিয়াই তাতে বহি থাকিব, মোবাইলটোকে টিপিব, গেমহে খেলিব, কিবা কিবি কৰি হ'লেও মানে তেওঁ তাতে বহি থাকিব, কিন্তু ল'ৰাটোক অকলে এৰি নিদিয়ে। ইমান কষ্ট কৰে। আৰু ৰাতিপুৱাটো মাকজনী সোনকালে উঠিবই লাগে। ল'ৰাটোৱে যদি 10 মিনিট দেৰিকৈও শুৱে, মাকজনীটো কৰিবলগীয়াখিনি কৰিবই লাগে। গতিকে সেইসকল মাক দেউতাকৰ যি সফলতা আজি ল'ৰা ছোৱালীতকৈও মাক দেউতাকখিনিৰ বেছি সফলতা, সেই সফলতাৰ কাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ আৰু অশেষ অভিবাদন জনাইছোঁ। কাৰণ তেওঁলোকে নিজৰ কথা নাভাবে, নিজৰ সুখৰ কথা নাভাবে, নিজে ফুৰিবলৈ নাযায়, নিজে বিয়া খাবলৈ নাযায়, নিজৰ ল'ৰা ছোৱালীটোৰ কথা ভাবি থাকে নহয় জানো। গতিকে তেওঁলোকৰ আচলতে সফলতাত আমিও সুখী হয়নে। বহুতো শিক্ষাগুৰু আছে, তেওঁলোকেও মানে নিজৰ শিক্ষাৰ্থীজনক নিজৰ সন্তানৰ নিচিনাকৈ পঢ়ুৱাই শুনোৱাই পাছ কৰাইছে। বহুতক দেখিছোঁ তেনেকৈ। আৰু বহুত টিউশ্যন মাষ্টৰো আছে, মানে টিউশ্যন কৰা টিচাৰো আছে। তেওঁলোকে মানে দুখীয়াসকলক মানে কোনো মাননি নোলোৱাকৈয়ে পঢ়ুৱাইছে। তেওঁলোকলৈও মোৰ অশেষ ধন্যবাদ। তেওঁ আচলতে আচল শিক্ষাগুৰু। তেওঁলোকে নিজৰ টকা পইচাৰ কথা নাভাবিও মানে নিজৰ ল'ৰা ছোৱালীখিনি, মানে নিজৰ শিক্ষাৰ্থীখিনি নিজৰ সন্তানৰ দৰেই প্ৰতিপাল কৰিছে। সেইকাৰণে তেওঁলোকৰ ওপৰতো বিশেষ ধন্যবাদ জনালোঁ আৰু অভিবাদন জনালোঁ তেওঁলোককো। আৰু সেয়াই, আজি দিনটো তেনেকেই ব্যস্ততাতে পাৰ হৈ গ'ল সেইখিনিকে চাই। আৰু কালিওতো আছিল পৰিৱেশ দিৱস নহয় জানো। আপোনালোকে গছপুলি নিশ্চয় ময়ো ৰুইছোঁ। মই মোৰ ল'ৰা দুটা আৰু ওচৰৰে ল'ৰা দুটাই ৰুই তলতে গৈ এই গছপুলি কেইটামান ৰোৱা হ'ল। তেওঁলোকে ইমান জেগা নাই আমাৰ ইয়াত, আপুনি দেখিছে চাগে পৰিৱেশটো। ইয়াত জেগা নাই, তথাপি ওচৰতে যিখিনি মানে গ্ৰেচ আছে, গাড়ী থোৱা জেগা আছে, তাৰ চাইডে 2-4টা জোপামান গছ ৰুলে তেওঁলোকে। আৰু তাকে চাই চান্সটো পাই ময়ো মানে এটা কাম কৰিয়ে পেলালোঁ। মানে মই কচু খাই বিৰাট ভাল পাওঁ। দেখিলোঁ কচু কেইটামান আছে, আৰু মোৰ শাহুৱেও বিৰাট ভাল পায় কচু। তাৰপিছত কচু দেখিলে আৰু তেওঁ বিৰাট ভাল পায় আৰু ময়ো ভাল পাওঁ। গতিকে কচুখিনি কেইবাজোপাও কাটি লৈয়ে আহিলোঁ। আহি পেলাই আজি কচুখিনি ভাজিলোঁ পিঁয়াজ নহৰু দি। মই কচুৰ ৰেচিপিটো বাৰু ইয়াতে গাঁঠি দি মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ। তাৰপিছতে মাটি কান্ধুৰি আপোনালোকে খায়নে? আমি মানে খাওঁ, আমি মাটি কান্ধুৰি বুলি কওঁ। আপোনালোকৰ নামনি ফালে বা বেলেগ ঠাইত বেলেগ হ'ব পাৰে দেই নামটো। নামনি ফালে কিবা বেলেগ নাম হয়, মই নাজানো। আমি মাটি কান্ধুৰি বুলিয়ে কওঁ। মাটি কান্ধুৰি আৰু টেঙেচি দি পেলাই খাবলৈ ভাল লাগে। সেইখিনি তেনেকুৱা আঞ্জা বনালোঁ, আৰু কচু শাকৰ ভাজি বনালোঁ, আৰু পটলৰ ফ্ৰাই বনালোঁ। বেচন দি ভাজিছিলোঁ। আজি তেনেকৈ নিৰামিষেই খালোঁ। আৰু ল'ৰা দুটাৰ কাৰণে আমলেট দুটা বনাই দিলোঁ, সিহঁতি কচু চচু নাখায় যে। তাৰপিছতে তেনেকেই খালোঁ। মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ, সেইখিনি দেখুৱাওঁ আপোনালোকক। আৰু আপোনালোকে কেনেকৈ খায়নো মোক জনাবচোন কমেণ্টত। আৰু আজি সেয়াই, আজিলৈ আহক এতিয়া মই ৰেচিপিটো আপোনালোকৰ ওচৰত দেখুৱাম। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব। আহক এতিয়া ৰেচিপিটো চাওঁ, আৰু আপোনালোকে কেনেকৈ বনাই মোক জনাব দেই। কচুৰ ভাজিটো বনাবৰ কাৰণে এই পাত কচু, যিটো শাক কচু বুলি কোৱা হয়, সেই কচুটো ভালদৰে আনি ধুই ল'লোঁ। ধুই পেলাই সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ, টুকুৰা কৰি ল'লোঁ। ভালকৈ থাকিবলৈ দিয়া নাই, সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এতিয়া অলপমান মচুৰ দাইল আধা ঘণ্টামান সময়ৰ কাৰণে মই তিয়াই থৈছিলোঁ। আৰু আদা নহৰু থেতেলাই লৈছোঁ, আৰু পিঁয়াজ অলপ কাটি লৈছোঁ। তাৰ লগত প্ৰয়োজন অনুসৰি জলকীয়া ল'ব লাগিব জ্বলাটোৰ কাৰণে, আৰু বিলাহী এটা মিহিকৈ মই কাটি লৈছোঁ। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাত অলপমান তেল দি লৈছোঁ প্ৰয়োজন অনুসৰি, আৰু তেলখিনি অলপমান সময় গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱা দেখি পিঁয়াজ, নহৰু, আদা, জলকীয়া একেলগে তেলত দি দিছোঁ, আৰু অকণমান সময়
ভাজি লৈছোঁ। পিঁয়াজটো অকণমান ভাজ খোৱালৈকে তেলত লৰাই পেলাই ভাজি ল'ম। এয়া অকণমান ৰঙচুৱা হৈছে, গতিকে হালধি দি দিছোঁ এচামুচ। আৰু হালধি দি পেলাই তেলখিনি লৰাই দিছোঁ গোটেইখিনি মিক্স হৈ যোৱাকৈ। এতিয়া অলপমান জিৰা গুড়ি দিলোঁ আৰু ধনিয়া গুড়ি, অকণমান মিট মছলা, মছলাটো নিজৰ প্ৰয়োজন মতে আৰু সোৱাদ অনুসৰি ল'ব লাগে, আৰু অকণমান ৰেড চিলি পাউডাৰো লৈছোঁ। মই যিকেইটা মছলা খাই ভাল পাওঁ সেইকেইটা মই দিছোঁ, আৰু আপোনালোকে বনালে আপোনালোকৰ নিজৰ পচন্দৰ মছলাখিনি দি ল'ব তেলত, দি পেলাই অকণমান সময় ভাজি ল'ব। সেইখিনি ভাজাৰ পিছত এটা বিলাহী কাটি থৈছিলোঁ সেয়া দি দিলোঁ, আৰু লগতে নিমখ দি পেলাই অলপ সময় ভাজি ল'ম। অকণমান সময় ভাজি ল'ম তেলত বিলাহীটো অকণমান গলি যোৱালৈকে। আৰু এইখিনি মচুৰ দাইলখিনি তিয়াই থৈছিলোঁ সেইখিনিও ইয়াতে দি দিছোঁ, আৰু মচুৰ দাইলখিনি অলপ কোমল হোৱাকৈ ভাজি ল'ম। অকণমান যাতে মচুৰ দাইলখিনি সিজি যায় আৰু বিলাহীখিনি যাতে তাত মিক্স হৈ যায়, তাৰ বাবে অকণমান ঢাকনাখন লগাই থৈ দিছোঁ। আৰু এতিয়া এই কাটি থোৱা কচু শাকখিনি ইয়াত দি দিম, আৰু গোটেই শাকখিনি তাত দি ভালকৈ মিহলি কৰি দিম। কচু শাকখিনি অকণমান গৰম হোৱাৰ পিছতে সেইখিনি কমি যাব। দেখাত যদিও বেছি যেন লাগে, কিন্তু অলপ সময়ৰ পিছতে সেইখিনি জহি যায়, গতিকে ঢাকনা মাৰি থৈ দিলোঁ আৰু অকণমান সময় সিজিবলৈ দিলোঁ। এয়া চব শাকখিনি জহি গৈছে, একেবাৰে নাইকিয়া নিচিনা কমি গৈছে, আৰু এতিয়া ভালকৈ গোটেই মিশ্ৰণটো লৰাই দিম। আৰু কচুৰ যিবোৰ ঠাৰি আছে সেই ঠাৰিবিলাক যাতে গলি যায় তাৰ কাৰণে সেই হেতাখনে অলপমান এনেকৈ ভাঙি ভাঙি দিম মিহিকৈ, আৰু গোটেই মচুৰ দাইলখিনি আৰু শাকখিনি যাতে মিক্স হৈ যায় তাৰ কাৰণে ভালকৈ লৰাই দিম। অলপ সময় এনেকৈ লৰাই দি আকৌ ঢাকনা মাৰি থৈ দিম যাতে গোটেইখিনি সিজি যায়। অলপ সময়ৰ পিছত সেয়া উঠাই দেখিছোঁ মিশ্ৰণটো সিজিয়ে গৈছে, তাৰপৰা তেলবোৰ লাহে লাহে নিৰ্গত হৈছে। এতিয়া হেতাখনেৰে এনেদৰে লৰাই লৰাই ভাঙি দিম, অলপ হেতাখনেৰে মানে থেতেলিয়াই, যাতে গোটেইখিনি মিক্স হৈ যায়, কচুৰ ঠাৰিবিলাকো যাতে ভালকৈ মিক্স হৈ যায়। কিছু এনেদৰে লৰাই লৰাই দিম, হেতাখনেৰে মানে এনেকৈ পিটিকি পিটিকি দিম। কচুখিনি যিহেতু বিজলুৱা, গতিকে অলপ সময় আৰু ভাজিব লাগিব, আৰু অলপ শুকান হ'বলৈ দিব লাগিব যাতে বিজলখিনি নাইকিয়া হৈ যায়। অলপমান এনেকৈ মেলি দিম, ঢাকনাখন এতিয়া নিদিওঁ, অলপ সময় এনেকৈ মেলি দিম যাতে শুকাই যায় আৰু ইয়াৰ আঠা গুণটো নাইকিয়া হয়। এয়া অলপ সময় পিছত দেখিছে এয়া শুকান শুকান হৈ গৈছে, এয়া ধুনীয়াকৈ শুকান হৈ গৈছে, আৰু এইখিনি হৈয়ে গৈছে প্ৰায়। আৰু যদি গোটা বান্ধি থকা দেখে তেনেহ'লে হেতাখনেৰে ভাঙি দিব। এয়া হৈ গৈছে, মই নমায়ে দিছোঁ। এইখিনি পৰিৱেশন কৰিব পৰা হৈয়ে গৈছে। আপুনি নিজৰ সোৱাদ অনুসৰি ইয়াত কেঁচা জলকীয়াও কাটি ল'ব পাৰে আৰু টেঙাও চেপি ল'ব পাৰে। এইখিনি মোৰ পৰিৱেশন কৰিব পৰা হৈ গৈছে।